নমস্কাৰ বন্ধু-বান্ধৱীসকল, যিহেতু এতিয়া পটলৰ ছিজন চলি আছে, গতিকে আপোনালোকৰো একেধৰণে পটল খাই আমনি লাগিছে, নহয়নে? সেয়েহে আজি পটলৰ চাটনিৰ ভিডিঅ' এটাকে দিলোঁ। আপোনালোকৰ যিসকলে এই চাটনিটো নাই খোৱা, এবাৰ খাই চাব, বহুত সোৱাদ লাগে। পটল, নহৰু, জলকীয়া, পিঁয়াজ ভালদৰে পুৰি লৈছোঁ। এতিয়া পটলখিনি চাফা কৰি ল'ব লাগিব। পটলখিনি আগতে ধুই লৈছোঁ। পোৰাৰ পিছত ধুলে পোৰা গুণটো নাইকিয়া হৈ যায়। আপোনালোকে এইখিনি পটাটো পিচি ল'ব পাৰে। আপোনালোকে ইয়াত আদাও দিব পাৰে। মই কিন্তু আদা দিয়া নাই। এতিয়া জোখমতে নিমখ অলপ, কেঁচা মিঠাতেল অলপ এনেদৰে দি ল'লোঁ। এয়া মোৰ পটলৰ চাটনি হৈ গ'ল। আপোনালোকে ৰুটি, ভাতৰ লগত এই চাটনিটো খাই চাবচোন, বিৰাট সোৱাদ লাগে।